নেশ্যনেল ৰুৰেল ড্ৰিংকিং ৱাটাৰ প্ৰজেক্ট অসমৰ যেটো বিশুদ্ধ খোৱা পানী মানুহৰ হৈছে মৌলিক অধিকাৰ চৰকাৰৰ প্ৰথম কৰ্তব্য হৈছে মানুহক বিশুদ্ধ পানী যোগান দিয়া কিন্তু আজি আমাৰ চৰকাৰখনে প্ৰত্যেকটো ঐতিহাসিক সিদ্ধান্ত লৈ আছে নামামি ব্ৰহ্মপুত্ৰ পাতি ঐতিহাসিক সিদ্ধান্ত লৈছে টুইন টাৱাৰ বনাম বুলি ঐতিহাসিক সিদ্ধান্ত লৈছে কিন্তু মানুহে বিশুদ্ধ পানী খাবলৈ পোৱা নাই এই ক্ষেত্ৰত চৰকাৰ ডিমাত চৰকাৰে গম নাপায় মানুহে যে বিশুদ্ধ পানী খাব পৰা নাই চৰকাৰে নাজানে যে ঠিকাদাৰসকলে ইঞ্জিনিয়াৰসকলে দুৰ্নীতি কৰি অসমৰ প্ৰত্যেকটো আঁচনি বেয়া কৰি বনাইছে প্ৰত্যেকটো আঁচনি সম্পূৰ্ণ বিকল হৈ আছে এই ক্ষেত্ৰত মই মানৱ অধিকাৰ সুৰক্ষা আৰু সজাগতা পৰিষদৰ পৰা পূৰ্বতে 100 ঘণ্টা অনশন লৈ স্মাৰক পত্ৰ দিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পিছৰ পৰ্যায়ত আকৌ 5 দিনৰ অনশন লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্মাৰক পত্ৰ দিছিলোঁ তেনে ক্ষেত্ৰত যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰ্বত পাহাৰ সকলোৰ কথা কয় যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজক লৈ এনজিঅ'ক লৈ কাম কৰি বুলি কয় সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিজে তেখেতৰ চেম্বাৰত লগ কৰি অৱগত কৰাৰ পাছতো আজিলৈকে তেওঁ নিমাত কিয় ইয়াৰ নিমাত হোৱা প্ৰথম কাৰণটো হৈছে যি সময়ত ৰিহন দৈমাৰী ডাঙৰীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী আছিলে তেওঁ দিনতেই বেছি দুৰ্নীতি হৈছিল এই পৰ্যায়ত তেওঁলোকে একো নকৰাৰ কাৰণে মানৱ অধিকাৰ সুৰক্ষা আৰু সজাগতা পৰিষদৰ পৰা ক্ৰাইম এণ্ড এণ্টি কৰাপশ্যনত কেছ দাখিল কৰিছোঁ FIR দাখিল কৰিছোঁ ক্ৰাইম এণ্ড এণ্টি কৰাপশ্যনে মোক মাতি লৈ মোৰ ষ্টেটমেণ্ট ল'লে কিন্তু তেওঁলোকক সুধিলোঁ আপোনালোকে ইনভেষ্টিগেশ্যন কিয় কৰা নাই তেওঁলোকৰ মতবাদ এইটোৱেই যে আমাক অসম চৰকাৰে ইয়াক ইনভেষ্টিগেশ্যন কৰিবলৈ পাৰ্মিশ্যন দিয়া নাই এতিয়া মই ক'ব বিচাৰোঁ যদি ক্ৰাইম এণ্ড এণ্টি কৰাপশ্যন বিভাগটো অসম চৰকাৰৰ যদি চাবি দিয়া পুতলা হয় তেনেকুৱা বিভাগ এটা মিছামিছি অসমৰ জনগণৰ সাধাৰণ জনগণৰ টেক্সৰ পইচা দি দৰমহা দি তেনেকুৱা এটা বিভাগ নথকাই ভাল যিহেতু চৰকাৰে যি ক'ব তাকেই শুনিব তেনেকুৱা হ'ব নালাগে যিহেতু ইনভেষ্টিগেশ্যন এটা অৰ্গেনাইজেশ্যন হয় যিটো অসম পুলিচৰ আণ্ডাৰত হ'লেও তেওঁলোক এটা স্বাধীন যেতিয়া হ'ব লাগে দুৰ্নীতি তেওঁলোকে স্বাধীন যেতিয়াভাৱে তদন্ত কৰা তেওঁলোকৰ অধিকাৰ থাকিব লাগে কিন্তু আজিৰ তাৰিখত মই ক'ব বিচাৰোঁ ক্ৰাইম এণ্ড এণ্টি কৰাপশ্যনৰ সম্পূৰ্ণ অসম গভৰ্ণমেণ্টৰ চাবি দিয়া পুতলা আপোনালোকে দেখিছে আপোনালোকে সকলোৱে অনুমান কৰিব পাৰে বিভিন্ন জেগাত যিবোৰ পানী যোগান আঁচনি নিৰ্মিত হৈ আছে তাত পানী নোলায় তাত দুনিয়াৰ লেতেৰা বস্তু পৰি আছে লাহৰীঘাটত চাওক লাহৰীঘাটৰ এটা আঁচনি 49 লাখৰ লাহৰীঘাটত জলকীয়াবৰীত বৰবৰীত ৰজাগাদুৱাত বিভিন্ন ধৰণৰ আঁচনি বনাইছে কোটি কোটি টকা চৰকাৰৰ পইচা ৱৰ্ল্ড বেংকৰ পইচা সেই পইচা বৰবাদ হৈছে ৰাইজে পানী নাপায় বুঢ়াগাঁৱত 5 কোটি টকাৰ আঁচনি সেই আঁচনিত কোনো ধৰণৰ সম্পূৰ্ণভাৱে হোৱা নাই এইবোৰ ওপৰত চৰকাৰে প্ৰথম মাত মাতিব লাগে কিন্তু আমাৰ চৰকাৰে সকলো ঐতিহাসিক সিদ্ধান্ত কৰিবলৈ যায় নামামি ব্ৰহ্মপুত্ৰ পাতি টুইন টাৱাৰ বনাবলৈ যায় বিভিন্ন ধৰণৰ হিন্দু মুছলমান কৰি নিজৰ গাদী সংৰক্ষণ কৰিবলৈ যায় মই চৰকাৰক অনুৰোধ জনাইছোঁ এই যে আপোনালোকে যি কাম কৰি আছে যে অসমৰ যে দুৰ্নীতিৰ কাৰণে মই ইমান সক্ৰিয়ভাৱে আপোনালোকক যে অৱগত কৰাইছোঁ তাৰ পাছত যে আপোনালোকে মাত দিয়া নাই ইয়াৰ আপোনাৰ যে উলংঘ চৰিত্ৰটো আপোনালোকৰ উলংঘ চৰিত্ৰটো অসমবাসীয়ে গম পাইছে ধন্যবাদ